বগা বগা চকৰি খিলা ধোকা দেবে না কালা কালা চকৰি খিলা সচ্চা প্যার করেলা Hey guys, কি খবৰ আশা কৰো সকলোৱে ভালে আছে মই ভালে আছো আপোনালোকৰ মাজত লৈ আহিছো 2 নম্বৰ পাৰ্ট ভিডিও যেটো আমাৰ ভণ্টিৰ বিয়াৰ যেটো 2 নম্বৰ পাৰ্টটো ৰৈ গল হেখন ভিডিও আমি দিবলৈ চেষ্টা কৰি আছো যেটো লৰা যি ভণ্টি গৰাকী আছে তাৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰিম কি কয় এবাৰ কোনা যেটো তোমাৰ দাদাৰ আজি বিয়া হৈছে বিয়া হোৱাৰ পিছত যেটো আজি ৰিসেপশন আছে তাৰ বিষয়ে কি কবা ভাল লাগিছে না বেয়া লাগিছে ভাল লাগিছে ঠিক আছে তাৰ কাৰণে ধন্যবাদ আৰু বিশেষকৈ আমি এতিয়া ভিতৰত যাওঁ আজি Hey guys, finally যেটো লৰা ঘৰত আমি ভিতৰত সোমাই পিনে পুৰা A to Z ভিউ দেখাবলৈ চেষ্টা কৰিম ফাৰ্ষ্টতে দেখাইলো মোৰ ভণ্টিক আৰু যেটো ভণ্টিক দেখুৱাৰ পিছত যেটো 360 ডিগ্ৰী ভিউখিনি দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক কেনেকুৱা লাগিছে ভাল লাগিলে নিশ্চয় কমেন্ট এটা মাৰিব বুলি আশা আছে থ্যাংক ইউ level যেটো প্ৰথমতে যে পেকেট লাষ্টটো কোৱাড্ৰ কৰিলে যেটো কোৱাড্ৰ কৰাৰ পিছত যেটো পুৰা ভিডিও ৰাখিবলৈ চেষ্টা কৰি নিশ্চয় চাব বুলি আশা আছে হেই গাইস প্ৰথমতে যেটো 2-3টা ফটো কপি লৈ লও যেটো লোৱাৰ পিছত যেটো পিছত কোৱাড্ৰ আৰু যেটো কৈ আছে যেটো কোৱাড্ৰ কৰিব কাৰণে কিন্তু ফাৰ্স্ট টাইম যেটো মোৰ কাম হৈছে কেইটামান ফটো ল'ব লাগে যেটো কোৱাটো মেটাৰ নহয় যেটো ফটোটো জিন্দগীব থাকি যাব কিন্তু কোৱাটো নাথাকে তাৰ কাৰণে ফাৰ্স্টত আপোনালোকৰ ফ্যামিলি যি আছে যেটো সকলোকে এক লগ হৈ পিনে যেটো ফটো কেইটামান লৈ ললো আৰু লোৱাৰ পিছত যেটো আমি এতিয়া যেটো কোৱাড্ৰ কৰিবলৈ যাবলৈ চেষ্টা কৰিম আৰু যেটো নিশ্চয় আপোনালোকে চাব বুলি আশা আছে যেটো এটা সিঙ্গেল কেইটামান ফটো লোৱা হৈছে যেটো মোৰ ভণ্টিক যেটো DSLR মাৰি আছে অলৰেডি আৰু যেটো বিশেষকৈ মই
দেখাবলৈ চেষ্টা কৰিম এতিয়া ফেমিলি ফটো কেইটামান যিহেতু ফেমিলি ফটোকেইটা চালে আপোনালোকে আচৰিত হৈ যাব যিহেতু এক লগত যিহেতু সুন্দৰ এটা ফেমিলি হৈছে যিহেতু সিহঁতক ফেমিলিটো দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ এইফালে মোৰ বাইদেউ আৰু যিহেতু মোৰ বাইদেউ যি ফ্ৰেণ্ড আহিছে যিহেতু লগতে আৰু মোৰ নেক্সট লেভেল ফেমিলি কিমান ডাঙৰ আছে যিহেতু এইটো চাইছেনে আপোনালোকে ভয় নাখাব যিহেতু এতিয়া আমি আহি গৈছোঁ খোৱা দোৱা কৰিবৰ কাৰণে যিহেতু খোৱা দোৱা কৰোঁতে সময়ত যিহেতু আমি চাইছোঁ যে সকলোৱে বহি গৈছে কিন্তু আমি কি কৰিম উপায় নাই যিহেতু লাষ্টত বহিছোঁ মই আৰু যিহেতু মোৰ লগত এজন আৰু নিশ্চয় আপোনালোকে দেখাবলৈ চেষ্টা কৰিম কোন বহি আছে মোৰ লগত আৰু এইফালে অতুল বায়ে পূৰা ফুল ডান্স মাৰিছে কিন্তু মোক চাই পিনে পলাই আছে অকণমান কি লাজ পাইছে মনে ন ঠিক আছে ন প্ৰব্লেম যিহেতু আমি এতিয়া অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু দেখুওৱাৰ পিছত যিহেতু এতিয়া আমি কি কৰিম যিহেতু এতিয়া আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব আৰু বিশেষকৈ এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ যিহেতু আপোনালোকে ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আশা আছে থেংক ইউ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাই বাই